हेलो एभ्रिवान আজি মোৰ ছোৱালী দীপ্তাই বনোৱা মেগী ৰেচিপি এটা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ লৈছোঁ তেনেহলে বলকচোন চাও এয়া চাওক মেগী লৈ লৈছে তাই 4 পেকেট এতিয়া মেগী 4 পেকেট তাই ধুনিয়াকৈ বইল হ'বলৈ দিছে মই পিছে ভিডিঅ'য়ে কৰিছো দে বাকিখিনি সব তাই কৰিছে এয়া চাওক নহৰু আৰু জলকীয়া এনেকৈ পেষ্ট বনাই লৈছে এতিয়া চাওক মেগী মছলাখিনি 4টা মেগী মছলা এটা বাটিত এনেকে দি লৈছে 4 পেকেট যেটো মেগী বনাইছে 4 পেকেট মেগী মছলা বাটি এটা এনেকে দি লৈছে এয়া দেখিছে নহয় 4 পেকেট মেগী মছলা এয়া মছলা 4 পেকেট দি দিছে আৰু এতিয়া ইয়াতে দি দিছে তাই জিৰা পাউডাৰ এচামুচ আৰু ধনিয়া পাউডাৰ এচামুচ এয়া চাওক এচামুচ জিৰা পাউডাৰ আৰু এয়া এচামুচ ধনিয়া পাউডাৰ আৰু ইয়াতে দি দিছে তাই অকমান ৰেড চিলি পাউডাৰ এচামুচ দিছে আৰু আপোনালোকে যদি বেছিকৈ জ্বলা খায় তেনেহলে অকমান বেছিও দিব পাৰে আমি খুব বেছি এটা জ্বলা নাখাও আৰু এতিয়া চাওক মেগীখিনি আমাৰ বইল কৰা হৈ গ'ল এতিয়া পানীখিনি ধুনিয়াকৈ সেকি লৈছে আৰু পানীখিনি সেকিলো হোৱাৰ পিছত এতিয়া ইয়াতে কেৰাহী এখন বহাই লৈছে আৰু ইয়াতে ৰিফাইন তেল দিছে ৰিফাইনখিনি গৰম হোৱাৰ পিছত ইয়াতে নহৰু আৰু জলকীয়াৰ পেষ্টটো ধুনিয়াকৈ দি পেলে অকমান ফ্ৰাই কৰি লৈছে আৰু এইখিনি অকমান ফ্ৰাই হোৱাৰ পিছত ইয়াতে দি দিছে গুটেই মছলাখিনি এয়া বাটিত থৈ দিয়া মছলাখিনি গুটেখিনি মছলা একেলগে ইয়াতে তেলত দি দিছে এতিয়া চাওক ইয়াতে দি দিছে অকমান সয়া সস এচামুচ আৰু চিলি সস এচামুচ এয়া দেখিছেনে এতিয়া এইখিনি ভালদৰে লৰাই ইয়াতে মেগীখিনি দি দিছে আৰু মেগীখিনি খুব ধুনিয়াকৈ লৰাই দিছে এয়া চাওক মেগীখিনি খুব ধুনিয়াকৈ লৰাই দিছে যাতে মছলাখিনি চাৰিওফালে লাগি যায় হসাকৈ এই মেগীটো কেতিয়াবা বনাই খাই চাবচোন ইমান টেষ্টি লাগিছে মই আগতে কেতিয়াও এনেকুৱাকৈ মেগী খাই পোৱা নাছিলো আজি মোৰ ছোৱালী এনেকৈ ধুনিয়াকৈ বনাই দিছে খাই যে ইমান ভাল লাগিল আৰু সেই কাৰণে মই ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলো এয়া তাই প্ৰথমতে মোৰ কাৰণে কণী নিদিয়াকৈ ৰাখি দিছে ভেজ মেগী আৰু হিয়তৰ কাৰণে কণী দিছে এতিয়া চাওক ইয়াতে নিমখ অকমান দি দিছে নিমখ একেবাৰে কমাই দিব কাৰণ অলৰেডি মেগী মছলাত নিমখটো থাকে তো নিমখখিনি দি ভালদৰে এনেকৈ লৰাই দিছে গুটেখিনি যেতিয়া মছলাখিনি লাগিব অলৰেডি আমাৰ মেগীখিনি বনোৱা হৈ গ'ল এয়া চাওক গোন্ধটো যে ইমান ধুনিয়া হৈছে নহয় গোন্ধতে খাও লাগে হসাকে বহুত টেষ্টি হৈছে যদি আপোনালোকে কেতিয়াও খোৱা নাই তেনেহলে খাই চাব দে নিশ্চয়কৈ এবাৰ বহুত বেছি টেষ্টি হয় এইটো মেগী এয়া চাওক মোৰ কাৰণে এনেকৈ ৰাখি লৈছো ভেজ মেগী আৰু এতিয়া ইহঁতৰ কাৰণে এগ মেগী বনাব চাব এতিয়া সেইখন কেৰাহীতে মেগীখিনি গুছাই এতিয়া ইয়াতে অকমান ৰিফাইন তেল দি দিছে আৰু ইয়াতে দি দিছে কণী দুটা এতিয়া চাওক কণী দুটা ধুনিয়াকৈ ইয়াতে ফ্ৰাই কৰি লৈছে এয়া চাওক আপোনালোকে যদি চিকেন খায় তেনেহলে চিকেনো ফ্ৰাই কৰি ইয়াৰ ওপৰত দিব পাৰে ইহঁতে আজি এগ মেগী খাইছিলে তো এই কণী দুটা দিছে এনেকৈ চাওক কণীখিনি ধুনিয়াকৈ ফ্ৰাই কৰি লৈছে মেগীটো চাগে সকলোৰে প্ৰিয় নহয়নে বাৰু আমাৰ ঘৰতো সকলোৰে মেগী প্ৰিয় হয় এয়া চাওক কণীখিনি এতিয়া মেগীৰ ওপৰত দি দিছে এইখিনি ভালদৰে লৰাই দিবও পাৰে আপোনালোকে মিহলি কৰি তাই এনেকৈ দেখাইছে ভিডিঅ'টো কেনে পালে জনাব ভাল পালে লাইক